নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ চেনেলত। আজি মই আপোনালোকক দেখাম আপোনালোকৰ মোবাইলটোত ফোন অহাৰ লগে লগে আপোনাৰ ফ্লাক্সটো জ্বলি যাব বা মেছেজ অহাৰ লগে লগে আপোনাৰ ফ্লাক্সটো জ্বলি যাব। আপোনালোকে তেনেকুৱা যদি কৰিব বিচাৰে আপোনালোকে কেনেকৈ কৰিব, আৰু যদি আপুনি কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ' চাওক, আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ছেটিংছত যাব, ছেটিংছত গৈ আপোনালোকে দেখা পাইছে মোৰ ছেটিংছত যাব। আপোনালোকে ক্লিক কৰি স্ক্ৰল ডাউন কৰিব। আপোনালোকে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাইছে ফ্লাছ লাইট নটিফিকেশ্যনছ, আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ফ্লাছ লাইট নটিফিকেশ্যনছ, আপোনালোকে এইটো অন কৰি দিব। মই যিহেতু অন কৰি থোৱা আছে সেইবাবে এনেদৰে আহিছে, আপোনালোকে অফ হৈ থাকিব, আপোনালোকে অন কৰি দিব। আৰু চাওক আপোনালোকে তলত লিখা আছে ফ্লাছ ফৰ ইনকামিং কলছ, মেছেজ এণ্ড ইভেণ্ট এলাৰ্টছ হুৱেন দি স্ক্ৰীন ইজ অফ। মানে আপোনালোকৰ এই লাইটটো ফ্লাছটো আপোনালোকৰ মেছেজ আৰু ইনকামিং কলত জ্বলিব যদিহে আপোনাৰ স্ক্ৰীনখন অফ হৈ থাকে। যদি আপোনাৰ স্ক্ৰীনখন অফ হৈ থাকে তেতিয়াহে আপোনাৰ লাইটটো ফ্লাছটো জ্বলিব, আৰু যদি আপোনাৰ এনেদৰে অন হৈ থাকে তেন্তে আপোনাৰ ফ্লাছটো নজ্বলে। আৰু এনেকুৱা কৰিব বিচাৰে তেন্তে কৰি লওক, অন কৰি লওক আপোনালোকে। এতিয়া আপোনালোকৰ লাইটটো ফোন আহিলে মেছেজ আহিলে আপোনালোকৰ জ্বলি যাব। যদি কৰিব বিচাৰে তেন্তে অন কৰি লওক, আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব, আৰু আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ওপৰৰ আই বটনতো কেইবাটাও গুৰুত্বপূৰ্ণ ভিডিঅ' দিয়া আছে, যদিহে আপোনালোকে চোৱা নাই তেন্তে ক্লিক কৰি ভিডিঅ'টো চাওক। আৰু এইটো ভিডিঅ' যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ বাই বাই।